আজি যাওঁ কচু বুটলিবলৈ। এয়া দেখিছে বেগ এটা লৈছিলোঁ, চাউল অনা বেগ এটাকে লৈ লৈছোঁ। আৰু আজি আমি কচু বুটলিবলৈ যাওঁ এইফালে পথাৰলৈ। আমাৰ য'ত খেতি কৰা হয়, আমাৰ খেতি আছে এইটো চাইডে, আৰু খেতি কৰা চাইডতে মানে কচু ওলাই থাকে। আমি কচু বুটলিবলৈ যাওঁ আবেলি টাইম। আজি কচু নিম, কাইলৈ অকণমান শুকুৱাই পেলাইহে খাব লাগিব কচুখিনি। আজি তথাপিতো ভাবিছোঁ আজিয়ে বুটলি থওঁ, অলপ লেৰেলি থাকিব হয় নাই কচুবিলাক, সেইকাৰণে। আৰু এয়া গাঁৱলীয়া পৰিৱেশ আমাৰ। এয়া দেখিছে পথাৰ, আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু এইফালে দেখিছে সেইফালে কচু আছে, এতিয়া কচু বুটলিম। আৰু এইফালে দেখিছে আমাৰ পথাৰত কিন্তু বৰ ধুনীয়া ধুনীয়া আমাৰ পথাৰতো শাক পোৱা যায়, জানেনে? কি শাক কওকচোন? আচলতে পথাৰত ধুনীয়া ধুনীয়া শাক কিছুমান পোৱা যায়, সেইবিলাক আপোনালোকক মই দেখাই আছোঁ। কি শাক পোৱা যায়, কি শাক পোৱা যায়। মানিমুনি অৱশ্যে দাইলত দি খাবলৈও ভাল, চাটনি পিচি খাবলৈ ভাল, পেটৰ কাৰণে খুব ভাল বনৌষধি এইবিলাক মানিমুনি। আমি এইখিনি চব এইবিলাক চব অঁতৰাই ল'ম ধুনীয়াকৈ। এইবিলাক শিপা চিপাবিলাক অঁতৰাই ল'ম ধুনীয়াকৈ। অঁতৰাবলৈ বেছি সময় নালাগে নহয়। বেছি সময় নালাগে, চাফা কৰি ল'ম। কৰি পেলাই কিছুমানে মানে কণ বিলাহীৰ লগতো চাটনি বনাই বৰ ভাল লাগে খায়, কিন্তু কণ বিলাহী গুটিখিনি কিন্তু পেলাই ল'ব লাগিব, গুটিখিনি অপকাৰ কৰে কণ বিলাহী। কচু যেতিয়া নতুনকৈ ওলাব সেইখিনি সময়ত খাবলৈ ভাল, আৰু কচু ওলাব সময়ত খাব আৰু সোমাব সময়ত খাব। আটাইতকৈ বেছি সোৱাদ হয় ওলাব সময়ত, কোনে যে ওলাই নতুনকৈ পানী পাই পেলাই তেতিয়া খাব লাগে। আৰু একেবাৰে যেতিয়া কচু মৰিব সময়ত সেইখিনি সময়ত খাব লাগে, তেতিয়া আটাইতকৈ বেছি সোৱাদ হয় কচু খাবলৈ। মাজতে কচু খাবলৈ সোৱাদ নোহোৱা হৈ যায়, যেতিয়া পানী সোমায় তেতিয়া কচু খাবলৈ অলপ সেৰেকা হয়। এতিয়া এইখিনি সময়ত কচু খাবলৈ কি মজা। বিলাহী ছিজন, বিলাহীৰ লগত আপোনালোকে কচু জোল খাওক, কি মজা লাগিব নহয়। আৰু এইবিলাক মই এতিয়া কচু বুটলি, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। গোটেই পথাৰখনত কিমান খাব মানিমুনি, গোটেই মানিমুনি। ইয়াত দেখিছে মানিমুনি ইমান ধুনীয়াকৈ মানে বৰষুণ পাই পেলাই কুমলীয়াকৈ ওলাইছে, ইমান ধুনীয়াকৈ ওলাই আছে। মানিমুনি খালে পেটবিলাক ইমান ধুনীয়াকৈ চাফা কৰি ৰাখে। মানুহে বহুত ধৰণৰ ভেজাল বস্তু খাই থকা হয় আজিকালি, মেনিঅ' দিয়া বস্তু খাই থকা হয়। সেই গতিকে মাংস মাছ এনেকৈ মানে চৰ্বিদায়ক বস্তু খোৱা হয়। সেই গতিকে মানিমুনিয়ে পেট চাফা কৰিবৰ কাৰণে এই মানিমুনিটো হ'ল প্ৰধান দৰৱ। আপোনালোকে মানিমুনি বুটলি পেলাই ধুনীয়াকৈ এনেকৈ চাটনি পিচি খাব পাৰে, বা বহুত ধৰণৰ কৰি পেলাই খাব পাৰে। আপোনালোকে ভাজিও খাব পাৰে দেই, আৰু ভাজি খালে আকৌ মানিমুনি খুব ভাল লাগে। আমি এনেকৈ ভাজিও খাওঁ, মানিমুনি তৰকাৰী বুলি এখন হৈ যায় আৰু আমাৰ ইমান ভাল লাগে। হ'ব আৰু ন, উপায় নাই। কচুকেইডাল কাটিছোঁ, বৰ ভাল লাগে কচুকেইডাল কাটিবলৈ পালে। এইবিলাক দেখিছে কচু ঢেৰ কচু আছে ইয়াত, ক'লা কচু। এই কচুবিলাক ধুনীয়াকৈ মানে চব কচুকেইটা কুঁহিবিলাক ওলাই আছে। ইয়াত দেখিছে কুঁহিবিলাক ওলাই আছে, তললৈ দেখাই দিয়ে। ইয়াত দেখিছে কুঁহিবিলাক ওলাই আছে ইমান ধুনীয়াকৈ এনেকৈ কুঁহিবিলাক ওলাই আছে কচুবিলাকক। এইটো চাইডে আছে চাগে, এইটো চাইডে আছে কুঁহিবিলাক ওলাই আছে ধুনীয়াকৈ নতুনকৈ। এইখিনি ইমান ধুনীয়া ওলাই আছে। এইখিনি ন ইমান ধুনীয়াকৈ ওলাই আছে কচুখিনি, ইমান ধুনীয়াকৈ ওলাই আছে। বনাম ন আজি মানে বৰ মজা লাগিব খাই। সৰু বিলাহী দিবা আকৌ। সৰু বিলাহী দিম, কণ বিলাহীৰ লগত। সেইফালে আছে আৰু পিছফালে বহুত ধুনীয়া আছে। এইখিনি বৰ ধুনীয়াকৈ ওলাই আছে ন। এই মাছ চব তলত মাছ চক এয়া দেখিছে জিৱা মাছ, ইমান ধুনীয়া জিৱা মাছ দেখিছে। এইটো গৰৈ মাছ, এয়া দেখিছে কাৱৈ মাছ। এইয়া কাৱৈ মাছ খলখলাই আছে, এয়া চক কাৱৈ মাছ খলখলাই আছে। এয়া মাগুৰ মাছ খলখলাই আছে, মাগুৰ মাছ চক। এইটো মাগুৰ মাছ তললৈ দেখাই দিয়া বেটা, মাগুৰ মাছ পলাইছে মাগুৰ মাছ। এয়া দেখিছে গৰৈ মাছ, ডাঙৰ গৰৈ মাছ, এই ডাঙৰ গৰৈ মাছ। মৰমৰ বন্ধু বান্ধৱীসকল, মই কেনেকৈ কচু শাক বনাওঁ আপোনালোকক অকণমান দেখাবলৈ যত্ন কৰিলোঁ। খুব সুন্দৰকৈ মই কচু শাক বনাওঁ, অতি সোৱাদ লগাকৈ বনাওঁ। কচু শাক বনোৱা অকণমান নিয়মটো মই বেলেগ ধৰণে বনাওঁ, আৰু কিছুমানে হয়তো খাইছে তেনেকৈ বনাই। এয়া দেখিছে কালি বুটলি অনা কচুকেইডাল মই অকণমান ৰ'দত লেৰেলাই ল'লে কচুকেইডাল অকণমান আঠাটো নাইকিয়া হয়, ভাল হয় খাবলৈ। ক'লা কচু তাতে, আৰু এইফালে দাইল কেইটামানো লগত মিলাই ল'লোঁ।
কচুকেইডাল কাটি ল'ব লাগিব টুকুৰা টুকুৰিকৈ। আৰু এইফালে মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ, কাৰণ জীয়াই ৰখা মাছবিলাকত শেলুৱৈৰ দৰে কিছুমান পিছল পিছল হৈ থাকে। সেইবিলাক ধুনীয়াকৈ কটাৰীয়ে চুচি মাচি চফা কৰি বাকলি গুচাই ধুনীয়াকৈ ল'লোঁ, ৰেডি কৰি ল'লোঁ এতিয়া মই ভাজিবলৈ। আৰু এইফালে ধুনীয়াকৈ কণ বিলাহীৰ লগত বনাম বুলি কৈছিলোঁ যে, এয়া কণ বিলাহীও মই ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। অলপ পাছতে মই বনাম, আপোনালোকে কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। আৰু ইয়াত আৰু বস্তু মই কিছুমান মিলাবলগীয়া আছে, আপোনালোকে ভিডিঅ'টো পিছৰলৈকে চাই থাকিব। তেল অলপ দি দিছোঁ, তেলখিনি মাগুৰ মাছকেইটা প্ৰথমে দি ল'লোঁ। এয়া মই প্ৰথমে মাগুৰ মাছকেইটাকে ভাজি লৈছোঁ। মই জুইত ধৰিব পৰা সুবিধা নাই, সেই গতিকে মই আজি গেছতে বনাবলগীয়া হৈছে। মই কিন্তু জুইতহে বনাই খাই ভাল পাওঁ দেই, মই জুইত খাই ভাল পাওঁ। আগৰ পৰা সৰুৰ পৰা আমি জুইত বনাই খাই অভ্যাস আছে। আমি দুখীয়া মানুহ, আমি সদায় জুইতে খাই ভাল পাওঁ। আৰু এনেকুৱা লোহাৰ কোলা কেৰাহীখনত বনাই সদায় ভাল পাওঁ। লোহাৰৰ কোলা কেৰাহীত বনালে গুণ আছে, বহুত গুণ আছে ইয়াত। এই লোহাৰ কেৰাহীত বনাই খালে বহুত গুণাগুণ আছে এই কেৰাহীটোত। যিকোনো শাক পাচলি লোহাৰ কেৰাহীতে বনাই খাব লাগে, বেমাৰ আজাৰৰ পৰা বহুত মুক্তি পোৱা যায় লোহাৰ কেৰাহীত খালে। বান্ধৱীসকল, তোমালোকৰ লগত কথা পাতি উঠোতে আজি মই কচু শাকৰ জোলকণ বনাইছোঁ। তোমালোকে কেনেকুৱা পালা জনাবাচোন দেই, ভিডিঅ'টো কমেণ্ট কৰি জনাবা আৰু কেনেকুৱা পাইছা। মোৰ কচু শাকৰ জোলকণ তোমালোকক কেনেকুৱা পাইছা জনাবা। আৰু যদি ভাল পোৱা খাবলৈ আহিবা। তোমালোকে কোনে মোক আটাইতকৈ বেছি ভাল পোৱা কচু শাকৰ জোল খাবলৈ আহিবা। আৰু মই অৱশ্যে যিকোনো খানা, যিকোনো মাছ মাংস হওক বা যিকোনো বস্তু আৰু লগতে শ্বেয়াৰ কৰি খাই ভাল পাওঁ, আচলতে মাছ মাংস কমেই হওক তাতে ভাল লাগে। মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে আহিবা আমাৰ ঘৰত, এসাঁজ খাই যাবা এদিন, লগে ভাগে খাম, ভাল লাগিব। কোনে মোক ভাল পোৱা সকলোৱে মোক কমেণ্ট কৰি জনাবা দেই, ভাল লাগিব। মই মাছৰ জোলৰ লগত দিবলৈ ভাল পাওঁ। এইটো পিচ কাটিলে এনেকৈ কাটি দিলে মানে কিবা এটা মানে ভাল লাগে। বিলাহীখিনি অকণমান বাছি ঠিক কৰি লওঁ মই। এইবিলাক ঠাল ঠেঙুলিবিলাক কটাই লওঁ। এয়া বিলাহীবিলাক হৈ গৈছে আৰু প্ৰায় মই ধুনীয়াকৈ বাছি লৈ ঠিক কৰি লৈছোঁ, চফা কৰি লৈছোঁ অলপ। আৰু মাছখিনিও ৰেডি হ'লগৈ প্ৰায়, মাছখিনি ভাজি হৈ গ'লগৈ আৰু একদম ৰঙচুৱাকৈ ভাজিছোঁ মই, খনখনীয়াকৈ ৰঙচুৱাকৈ ভাজিছোঁ। এয়া দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ, কিমান ভাল লাগিছে দেখিছেনে মাছকেইটা। আৰু এইকেইটা কচু শাকৰ লগতে দি বনাই খাম। ৰ'ব দেই, আপোনালোকে চাই থাকক কিন্তু প্ৰথম পৰা লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব দেই, ক'তো স্কিপ নকৰাকৈ চাব কিন্তু। পিঁয়াজ দি দিলোঁ, পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই কচুখিনি ধুনীয়াকৈ কাটি থৈছোঁ। এতিয়া কচু আৰু দাইল একেলগত মিক্স কৰি থৈছোঁ, ধুনীয়াকৈ মিক্স কৰি থৈছোঁ। এইখিনি এতিয়া ভাজিম মই, ইমান ধুনীয়া ক'লা কচু। আৰু এইখিনি ভাজিম এতিয়া ইয়াত ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে। এতিয়া ৰঙচুৱা হৈছেগৈ আৰু প্ৰায়। মানুহ কম আৰু কম পৰিমাণে বনাইছোঁ, ইমান বেছিও বনোৱা নাই, বৰ বেছি বনালেও থাকি যাব। আৰু এয়া ধুনীয়াকৈ এয়া মই ভাজি আছোঁ ধুনীয়াকৈ। আৰু কচুখিনি দালিখিনি অলপ সময় ভাজি লৈছোঁ। কাটি থোৱা আলুখিনি যে আছিলে, আলুখিনি এড কৰি অকণমান লৰাই দিছোঁ। আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টফুল লাগে কিন্তু, মই কৈছোঁ নহয়। গাৰ্লিক ল'লোঁ, নহৰু ইংলিছতে কৈ দিছোঁ আৰু দেই, ইংলিছত ক'লে চোকা নহয়, মই হিন্দীটো চোকা। ইয়ে আদা ভি লে লিয়া, আদা নহৰু আৰু এইফালে জলকীয়া, আদা নহৰু এইকেইটা বস্তু মই পিচিম এতিয়া। ইয়াত এইকেইটা একেলগ কৰি পেলাই পিচি পেলাই তাত মই দি দিম। আৰু এইকেইটা বস্তু দেখিছে, আদা নহৰু জলকীয়া এইকেইটা বস্তু দিছোঁ। ইয়াত দেখিছে পাঁচপন কেইটামান তিয়াই পেলাই ইয়াৰ লগতে মই এড কৰি পেলাই ধুনীয়াকৈ মানে খুন্দি পেলাই ইয়াত দি দিম, কচু শাকখিনি দি দিম। দিবলৈ হ'ল হালধি দি দিছোঁ, হালধি অকণ সৰহকৈ দিছোঁ কাৰণ ইয়াত পানী দিব লাগিব, সেই গতিকে হালধি অকণমান বেছিকৈ দি দিছোঁ মই। নিমখ অৱশ্যে নিমখ আৰু অলপ দিব লাগিব পাছত, পানী দিয়াৰ পাছতে। এতিয়া মই অকণমান দি দিছোঁ। এয়া মই গিলাচতে পিচি ভাল পাওঁ দেই, গিলাচতে পিচি দিলোঁ। আদা নহৰু চব মছলা চছলা চব গিলাচতে পিচ গ'লগৈ।
মই গিলাচতে ভাল পাওঁ আৰু এই আগৰ পৰা গিলাচত পিচি থকা মানুহ যে গিলাচতে ভাল পাওঁ এইবোৰ মিক্সি চিক্সি নহ'লেও হৈ যায় ইয়াত দি দিছোঁ মই কচু শাকখিনিত এইখিনি মছলাখিনি এড কৰি দিলোঁ এতিয়া অলপ লৰাই দিওঁ ইয়াৰ গিলাচটো অকণমান আখলাই লৈছোঁ আখলাই পেলাই মছলা পিছা গিলাচটোকে এনেকৈ পানী দি এনেকৈ বনাই খাই চাবচোন দেই খুব ভাল লাগিব মানে ইমান ভাল লাগিব নহয় আৰু এনেকৈ মানে লোহা কেৰাহীত বনাব খুব ভাল লাগিব আৰু আমি আৰু আগৰ পৰা লোহা কেৰাহীতে খাই থকা লোহা কেৰাহীতে ভাল পাওঁ আৰু এইফালে মই যে মানিমুনি দিলোঁ মানিমুনি আৰু বিলাহী ইমান ধুনীয়া মিলে নহয় মানে কি ক'ম আৰু একদম মজা টেষ্টফুল লাগে আপোনালোকে বনাই খাই চাবচোন খুব ভাল লাগিব আৰু এয়া দেখিছে একদম মানিমুনি এইফালে বিলাহী চব ৰেডি কৰি থৈছোঁ এইফালে মানিমুনিখিনি দেখিছে নহয় এইখিনি মানিমুনি কালি যে মই পথাৰত বিচাৰিছিলোঁ গৈ পেলাই ইমান ধুনীয়াকৈ বিলাহীকেইটা পকি আছিলে বিলাহীকেইটা মানে এইটো ছিজনত খোৱাৰ ছিজন আৰু এইটো ছিজনত খাই ভাল লাগে আৰু মাছ ইমান ধুনীয়াকৈ মই ভাজি ল'লোঁ আৰু এতিয়া প্ৰায় উতল আহিছে চব্জিখিনি উতল আহিছে আৰু ইমান ধুনীয়াকৈ উতলিছে আৰু উতল অহাৰ লগে লগে মই প্ৰথমে মাছ কেইটামান আছে মাছকেইটা দি লওঁ মানিমুনিখিনি মই ইয়াত লগত মিলাই দিম এতিয়া উতল আহিছে যে উতল অহাৰ সময়তে মানিমুনি আপোনালোকে এনেকৈ বনাই খাই চাবচোন ইমান ভাল লাগে মানে কি ক'ম আৰু বিলাহী গুটিখিনি অকণমান অঁতৰাই দিওঁ কাৰণ বিলাহী গুটি মানে খাব নালাগে বুলি কয় বিলাহী গুটিখিনি আমাৰ আইতাকো দেখিছিলোঁ আগতে অঁতৰাই দিছিলে বিলাহী গুটিত মানে কি হয় পেটত গৈ পেলাই অপকাৰ কৰে সেইকাৰণে বিলাহী গুটিখিনি মই অঁতৰাই দিওঁ কিন্তু মজা কি যে ধুনীয়া লাগিছে ঐ বিলাহীকেইটাই আৰু সুন্দৰ কৰি পেলাইছে আমাৰ বিলাহী বাইদেৱে আৰু ধুনীয়া কৰি দিছে চব্জিখন জিলিকাই দিছে একেবাৰে বিলাহী বাইদেৱে সেয়া কৈছেগৈ আৰু গুটিখিনি মই আঁতৰাই দিওঁ গুটি মানে কি হ'ল গুটিখিনি খালে অপকাৰ কৰে বিলাহী গুটি খালে পেট গণ্ডগোল কৰে সেই গতিকে বিলাহীখিনি গুটিখিনি অকণমান আঁতৰাই দিওঁ কিন্তু পুৰি খালে কিন্তু বিলাহী গুটি আঁতৰাই দিলে ভাল নালাগে তেনেকৈয়ে ভাল লাগে দেখোন পিটিকাখন কেইপাতমান মোহাৰি মেলি দি দিম দেখিছা সিজিলেগৈ আৰু এয়া মই মচুন্দৈ ঘাটনিয়ে ঘাটি দিলোঁ ধুনীয়াকৈ আৰু মচুন্দৈ কেইপাতমান দি দিছোঁ মচুন্দৈ ইয়াত দেখিছে মচুন্দৈ পাত বেছি দিব নালাগে 6-7 খিলামান দিব লাগে আৰু এনেই চেণ্টটোৰ কাৰণে মচুন্দৈ চেণ্টটো খুব ভাল লাগে আৰু ধনিয়া আমি এনেকৈ দিওঁ দেই ইয়াত দেখিছে আমি এনেকৈ ছিঙি মেলি এনেকৈ চবফালে মিলাই পেলাই এনেকৈ ধনিয়া ছিঙি দিওঁ এয়া ধনিয়া ছিঙি দিলোঁ মজা লাগিব এতিয়া খাই বেলেগ ধুনীয়া হ'ব খাবলৈ দুপৰীয়া সাঁজটো এনেকৈ যোগাৰ কৰিলোঁ এয়া ধুনীয়াকৈ কচু শাকৰ মাগুৰ মাছৰ জোল আৰু এইফালে চালাড কাটি ল'লোঁ দুপৰীয়া এনেকৈ আমি এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ এনেকৈ মানে চিম্পুলকৈ খানাটো ৰেডি কৰি ল'লোঁ দুপৰীয়া এইফালে বাপেক পুতেক বহি লৈছে খাবলৈ বুলি ধুনু খোৱা এইফালে বাপেক পুতেক দুইটা আৰু ময়ো খাবলৈ বহিম আৰু এতিয়া খুব ধুনীয়া খানা বনিছে আজি মানে যদিও চিম্পুল খালা দুপৰীয়া খানাটো এনেকৈয়ে মানে আমি যোগাৰ কৰিছোঁ আজি ভাল লাগিছে আৰু কচু শাকৰ জোল বহুত দিনৰ মূৰত বনিছে এইফালে চালাডো ঠিক কৰি ল'লোঁ বাৰু চালাডখিনি ঠিক কৰি ল'লোঁ মাছৰ ফ্ৰাই এইফালে মাছ ফ্ৰাই এয়া আৰু এনেকৈ আজি আৰু এইফালে আচাৰো আছে এইফালে খৰিচা আচাৰ আছে খৰিচা আচাৰ অলপো মিলাই ল'ম ভাল লাগিব আৰু এইফালে এনেকৈ আৰু চিম্পুলকৈ আজি দুপৰীয়া খানাটো যোগাৰ কৰিলোঁ আৰু বন্ধু বান্ধৱীসকল মোৰ মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকে জনাবা কেনেকুৱা পাইছা আৰু যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে কমেণ্ট এটা কৰি জনাবা আৰু আগৰ ভিডিঅ'ত তোমালোকে বহুত মোক মৰম দিছা তাৰ বাবে বহুত বহুত ধন্যবাদ তোমালোকলৈ আৰু পিছলৈ এনেদৰে মৰম দি যাবা বুলি মই আশা ৰাখিলোঁ ধন্যবাদ তেনেহ'লে আজি ভিডিঅ'টো ইমানেই বাই বাই